নমস্কাৰ আজি আমাৰ মাজত আছে এনেকুৱা এটা বস্তু মানে আমাজনৰ পৰা অৰ্ডাৰ কৰি আনিছো এই বস্তুটো মানে কি সৰু ল'ৰা ছোৱালী বিলাকে খেলিব পাৰিব মানে কিছুমান বস্তু বনাই আৰু একদম সৰু সৰু তাৰ পিছত যদি মই ডাঙৰ ল'ৰাৰ কথা কওঁ তেওঁলোকে কিবা বেলেগ বেলেগ ধৰণৰ মডেল বনাব পাৰিব তাৰ পিছত যদি মই ছোৱালীৰ কথা কওঁ ছোৱালী বিলাকে কি কৰিব পাৰিব চেইন বা নেকলেছ খাৰু তাৰ পিছত আঙুঠি এইবিলাক বনাই মানে পিন্ধিব পাৰিব সো এনেকুৱা মানে অ্যামেজিং বস্তু এটা আমাৰ মাজত আছে সো এই বস্তুটো আপোনালোকৰ ভিতৰৰ যিকোনো এজনে পাব গতিকে তাৰ কাৰণে মই কৈ আছো মানে চাৰিটামান ষ্টেপ আছে প্ৰথম কথা আপুনি মোৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব মানে মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব নেক্সট কথা এই ভিডিঅ'টোত আপোনালোকে লাইক এটা দিব লাগিব তাৰ পিছত আপোনালোকে যিকোনো কমেন্ট এটা কৰিব লাগিব আৰু শেয়াৰ বাটনত গৈ আপোনালোকে য'ত শেয়াৰ কৰে আপোনালোকৰ নিজৰ ইচ্ছা সো এই চাৰিটা ষ্টেপ যদি কৰে তাৰ পিছত যেতিয়া মোৰ এই ভিডিঅ'টোত 2000 লাইক হৈ যাব তাৰ পিছত মই এটা লটাৰী পাতি আপোনালোকৰ মাজৰ যিকোনো এজনক এই বস্তুটো দিম সো বেছি দেৰি নকৰি বলক আমি চাও ইয়াৰ ভিতৰত কি এনেকুৱা বস্তু আছে সো বৰ্তমান আমি ইয়াক খুলি চাম কি আছে ইয়াৰ মাজত প্ৰথমতে আমি কাটি দিলো এইটো আছে আমাৰ প্ৰথমতে ইয়াক যদি সাইড কৰি দি ঢাকনি হনে খুলি গ'ল এইটোৰ ভিতৰত আছে যদি ইয়াৰ ভিতৰত খুলি চাওঁ এইটো যদি আমি এইটো খুলি চাওঁ তাৰ ভিতৰত আছে আমাৰ মেইন বস্তুটো ইয়া এইটো সো এইখিনি হ'ল মানে এই যে সৰু সৰু যে বলবিলাক দেখা পাইছে এই বলবিলাক নিঅডিমিয়াম ম্যাগনেট বুলি কয় মোৰ আগতে এটা ভিডিঅ' আছে সেইটো আমাৰ বেলেগ শেপৰ আছিল এইবাৰৰ যেটো শেপ আছে এইটো মানে বল সো সামিতিয়া আমি গোটেইখিনি বস্তু মানে কি কেনেকৈ বনাব পাৰিবা গোটেইখিনি আৰু সো ব্লগ আমি চাও কি কৰিব পাৰি বৰ্তমান যদি আমি চাও ইয়াটা মানে বক্স টাইপ হৈছে কিউব আকৃতিত আছে কিন্তু যদি আমি ইয়াৰ এটা উঠাই আনিব খোজো চাব ভালকে এই এটা যদি উঠাই আনিব খোজো মানে উঠি আহি আছে তাৰ পিছত যদি আকৌ ভাঙি দিও ভাঙি গ'ল তাৰ পিছত ইয়া তাৰ পিছত মই যদি ইয়াক এনেকুৱাকে টানি আনো কি হ'ব এলমনি টাইপ হৈছে মানে আলটিমেটলি যদি আমি ভালকে চাও এটো মানে এনেকুৱা সৰু সৰু এটা মানে চুম্বক মানে নিঅডিমিয়াম ম্যাগনেট বুলি কয় এটো আমাৰ নরমাল ম্যাগনেট মানে অলপ হেভি অলপ মানে বহুতখিনি হেভি আছে দেখা পাইছে কিমান দূৰৰ পৰা মানে টানি আনি আছে ইয়া দেখা পাইছে সো যদি মই গোটেইখিনিকে যদি এনেকুৱাকে মনি এডাল বনাই দিও ইমান দীঘল মনি এডাল হৈছে দেখা পাই আছে কিমান দীঘল মনি এডাল হৈছে যদি মই দুটা মোৰ কানেক্ট কৰি দিও দেখা পাইছে এডাল মনি পুৰাপুৰি মানে গলত যদি পিন্ধে আপোনালোকে পিন্ধিব পাৰে কিন্তু যদি লাগি যায় এনেকৈ লাগি ধৰিব তাৰ পিছত যদি মই ইয়াত দুডাল মনি বনাই দিও দালমনি হৈ গ'ল তাৰ পিছত যদি মাজত ইয়াক কানেক্ট কৰি দিয়ে তাৰ পিছত ই হৈ যাব আৰু এডাল মনি তাৰ পিছত যদি মই ইয়াক আঙুঠি এটা বনাও এইটো এটা আঙুঠি সো এনেকুৱাকে আমি যি ইচ্ছা তাকে বনাব পাৰো মানে যি শেপ আমি দিব খোজো লাগি ধৰে ইয়া এনেকুৱাকে মনি বনাই দিব পাৰে আপোনালোকে তাৰ পিছত
এনেকুৱা নেকলেছ বনাব পাৰে আপোনালোকে নেকলেছ বুলিয়ে কয় নে কি বুলি কয় মই গম নাপাওঁ ইমান এটা মানে তথাপিতো আৰু এনেকুৱাকৈ বনাব পাৰে আপোনালোকে চিলিণ্ডাৰ আকৃতি যদি দিব খোজে ছয়টা যদি লওঁ কিমান হ'ব 4 এনেকুৱাকৈ লাগি ধৰিব ছয়টা এইখন কি বুলি বা কয় প্লেন এখন যদি মেগনেটৰ যিটো প্ৰপাৰ্টি আছে মানে নৰ্থ পোল সাউথ পোল লগ লাগে আৰু নৰ্থ পোল মানে একে যদি হয় পোল দুটা লগ নালাগে ইয়া দেখা পাই আছে সাইড হৈ যায় ইয়া সাইড হৈ যায় যে লগ নালাগে কিন্তু এইফালে যদি দিম লাগি ধৰে সো মই যদি এতিয়া এনেকুৱাকৈ বহুত কেইখন বনাই লওঁ বা যদি মই দীঘলকৈ বনাই লওঁ আমি চিলিণ্ডাৰ আকৃতিৰ যিকোনো বস্তু এটা বনাব পাৰিম সো যদি আমি এনেকুৱাকৈ বনাই লওঁ 6টা দিলোঁ লাগি ধৰিল নেক্সট আকৌ 6টা বুলি কথা নাই বেছিও বনাব পাৰে ইয়াতে যিহেতু মানে এই যিটো মই অৰ্ডাৰ কৰি আনিছোঁ এই টেমাটোত 216টা থাকে 6 কিউব হৈ আছে সেইকাৰণে 216টা আছে সো আমাৰ বৰ্তমান 6টা আমি মানে 6খন এনেকুৱাকৈ বনাই ল'লোঁ তাৰপিছত যদি মই এনেকুৱাকৈ কানেক্ট কৰি দিওঁ দেখা পাই আছে নাই এইটো বেয়া হৈ গ'ল তথাপিতো মই যদি ট্ৰাই কৰি চাওঁ হৈ আছে এইখিনি আমাৰ বেয়া হৈ গ'ল সো যদি আমি এইখিনি এক্সট্ৰাকৈ উলিয়াই আনো এইখিনি বেয়া হৈ গ'ল সো এইখিনিক আমি আকৌ এক্সট্ৰাকৈ বনাই ল'ম মানে যদি অলপমান তেৰি হৈ যায় বেলেগকৈ লাগি ধৰে ঠিক আছে এবাৰ আমাৰ হ'ল এই দুটা মূৰ যদি আমি লগাই দিওঁ এইটো আপোনালোকে ব্ৰেচলেট টাইপত মানে পিন্ধিব পাৰে বা এইটোক আমি এটা মানে কি বুলি কয় এইটো চিলিণ্ডাৰ বুলি ক'ব পাৰোঁ ইয়াতকৈ যদি মানে অলপমান ওখকৈ বনাওঁ সৰু কৰি দিওঁ তেতিয়া আমাৰ চিলিণ্ডাৰ হৈ যাব দেখা পাই আছে যদি মই এইটোক যদি ইফালেৰে এনেকুৱাকৈ লগাই দিওঁ ব্ৰেচলেট হৈ আছে বা খাৰু বুলি ক'ব পাৰে সো নেক্সট আমি কি বনাম আপোনালোকে মই হয়তো নেক্সট এটা ভিডিঅ' বনাম কমেণ্ট কৰি ক'ব কি বনাব মানে ট্ৰাই কৰিব লাগে সো যদি মানে সম্ভৱ হয় মই ট্ৰাই কৰিম আৰু এটা নেক্সট ভিডিঅ' বনাম এয়া চাওক মই 5টা আঙুলিত মানে 5টা আঙুঠি বনাই পিন্ধি আছোঁ তাৰপিছত যদি মই ইচ্ছা কৰোঁ হাতত আৰু পিন্ধিব পাৰিম মানে আৰু আছে মই আঙুলিকেইটাকে কিয় এনেকুৱাকৈ আছোঁ আপোনালোকে গম পাব যদি লগাই দিওঁ এডাল হৈ যাব এনেকুৱাকৈ যদি এনেকুৱাকৈ লগ লাগি যায় এইবাৰ ঠিক হৈ আছে কিন্তু যদি ইয়া মানে এডাল হৈ গ'ল সেইকাৰণে মই এনেকুৱাকৈ আছিলোঁ ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকক এইডাল লাগে মানে এনেকুৱা যদি মানে এইকেইটা আৰু এইডাল বুলি ক'লে ভুল হ'ব মানে ইয়াতে বহুত কিবা কিবি আছে যদি গতিকে এইখিনি যদি আপোনালোকক লাগে মানে 4টা ষ্টেপ আছে মই আগতেও কৈছোঁ সেইকেইটা কৰি দিওঁ যাতে মানে প্ৰথম ষ্টেপটো হ'ল চেনেলটো মানে ছাবস্ক্ৰাইব কৰা হ'ব লাগিব তাৰপিছত নেক্সট ষ্টেপটো ভিডিঅ'টোত লাইক এটা দিব লাগিব আৰু যিকোনো এটা কমেণ্ট কৰিব লাগিব মানে যি বুলি কৰে আপোনালোকৰ ইচ্ছা তাৰপিছত শ্বেয়াৰ বটনত গৈ আপোনালোকে হোৱাটছএপত শ্বেয়াৰ কৰে ক'ৰবাত শ্বেয়াৰ কৰে আৰু ক'ৰবাত শ্বেয়াৰ কৰে য'তে শ্বেয়াৰ কৰে কৰক মানে শ্বেয়াৰ কৰিব লাগিব লাইক কৰিব লাগিব মানে লাইক শ্বেয়াৰ কমেণ্ট তিনিটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা হ'ব লাগিব তাৰপিছত যেতিয়া এই ভিডিঅ'টোত 2000 লাইক যেতিয়া হৈ যাব লটাৰী এটা কৰি আপোনালোকক এইখিনি দি দিম চ' ধন্যবাদ জয় আই অসম